নমস্কাৰ লোকপ্ৰিয় দৰ্শক, জয়জ্যোতি মই JSB এডভাইচ 365 চেনেলৰ পৰা সমদৰ্শকলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰি আজি মই এটি নতুন ভিডিঅ' দিবলৈ ওলাইছোঁ। আৰু ভিডিঅ'টো দিয়াৰ আগতে মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মই সঁচাকৈ মোৰ অন্তৰৰ ফালৰ পৰা মই চেলুট দিছোঁ। তেখেতে একচুৱেলি মোৰ দৃষ্টিত এই বানপীড়িত এলেকাত যিমানবিলাক ক্ষতি হৈছে গোটেই অসমতে বানপানী কবলত পৰিছে ৰাইজ। গতিকে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহাশয়ে যিমান কষ্ট কৰি ৰাইজৰ মাজত সোমাই পৰিছে তাৰ কাৰণে তেখেতক মই পুনৰবাৰ ধন্যবাদ দিছোঁ। তো এতিয়া কথা হ'ল, মই এতিয়া বিশেষ কাৰণত ভিডিঅ'টো দিবলৈ ওলাইছোঁ আৰু সদাকৈ ৰাইজে যিসকলে ভিডিঅ'টো চাইছে আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব আৰু এইটো কৰিব যাতে ভিডিঅ'টো গৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত পৰে। তেতিয়াহ'লে আমি তেখেতৰো মনৰ আশা পূৰণ হ'ব আৰু আমাৰ ৰাইজৰ সাধাৰণ ৰাইজৰো মনৰ আশা পূৰণ হ'ব। এতিয়া মই মেইন পইণ্টলৈ আহিছোঁ ঘূৰি। এই যে বানপীড়িত এলেকাৰ ৰাইজক, শিবিৰত থকা ৰাইজক সাহাৰ্য দিছে, এই সাহাৰ্যবিলাকৰ ওপৰত যথেষ্ট দুৰ্নীতি অনিয়ম দেখা গৈছে। মই এই কাৰণতে কৈছোঁ, হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কৈছে যে যদি কোনোবাই তেনেকৈ দেখে যে মোক কথাখিনি জনাব, মই এটা পৰ্টেল এটা দি দিম আৰু সেই পৰ্টেলটোত মোক জনাই দিব। তো এতিয়া মই যোগাযোগ কৰা সেই জেগাখিনি নোপোৱাৰ কাৰণে মই ৰাইজক কৈছোঁ, আপোনালোকে যদি কোনোবা সদাশয় ব্যক্তিয়ে পায় তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিলে মই সুখী হ'ম। তো এতিয়া মই আহিছোঁ, আমাৰ যিখিনি বানপীড়িত ৰাইজ আছে, শিবিৰত থকা ৰাইজ নাইবা কিছুমান শিবিৰত নাথাকিলেও শিবিৰত থকাৰ দৰে হৈছে, যিহেতুকে পথাৰ ধুই একেবাৰে নিকা কৰিছে, কিছুমানৰ ভঁৰালৰ ধাৰ নিছে, পাকঘৰৰ চৰু নিছে, কিছুমানৰ হয়তো কলাৰ কেঁচুৱাও কাঢ়ি লৈ গৈছে। তেনেস্থলতো সেই বানপীড়িত ৰাইজলৈ যি সহায় আগবঢ়াইছে, আজি চৰকাৰৰ তৰফৰ পৰাই হওক নতুবা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, দল সংগঠন, NGOবিলাকে আহি সহায় কৰিছে, সেই সহায় কৰা সামগ্ৰীখিনিৰ ওপৰতো এছাম, মই প্ৰত্যেককে কোৱা নাই, এছাম গাঁওবুঢ়া, এছাম SDC, এছাম মণ্ডলে প্ৰতিটো বস্তুৰ এগেইনষ্টত এটা মূল্য লৈছে।